নমস্কাৰ বন্ধুবৰ্গ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। চন্দ্ৰত ভূমিকম্প, এই ভূমিকম্প কিহৰ কাৰণে? আমিতো সদায় পৃথিৱীতে ভূমিকম্প অনুভৱ কৰোঁ, কিন্তু চন্দ্ৰত ভূমিকম্প এটা আচৰিত নহয়নে? আহক আমি জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত আমি যিদৰে ভূমিকম্পৰ কঁপনি অনুভৱ কৰোঁ, ঠিক তেনেদৰে আমাৰ চন্দ্ৰৰ পৃষ্ঠতো ভূমিকম্পৰ কঁপনি হৈ থাকে বুলি নাছাৰ বিজ্ঞানীসকলে ধৰা পেলাইছে। কাৰণ এই কঁপনিবিলাক বিজ্ঞানীসকলে পোৱা তথ্য মতে ক্ষুদ্ৰ আৰু এই উপগ্ৰহটো গভীৰত হয় বুলি কৈছে, অতি গভীৰত হয়। নাছাৰ বিজ্ঞানীসকলে কৈছে যে এই ভূমিকম্পৰ সৃষ্টি হোৱাৰ কাৰণ হৈছে যে কিছুমান উল্কাপিণ্ডবোৰ আহি চন্দ্ৰপৃষ্ঠত সংঘৰ্ষ হয়, এই সংঘৰ্ষৰ ফলতে ভূমিকম্প হয় বুলি কৈছে। পৃথিৱীৰ মধ্যগ্ৰহণ শক্তি যেতিয়া আমাৰ অতি শক্তিশালী হৈ উঠে, তেতিয়া আমাৰ চন্দ্ৰপৃষ্ঠত ভূমিকম্পৰ কঁপনি সৃষ্টি হয়। এই চন্দ্ৰত হোৱা ভূমিকম্পৰ জোকাৰণিৰ নাম দিয়া হৈছে লুনাৰ কোৱেক বুলি। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰক, কমেণ্ট কৰক, আপুনি যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আজিলৈ বাই বাই।